আবার যিকেইবছৰ পৰীক্ষা দিছে তাতকৈ এই বছৰ আটাইতকৈ ভাল হৈছে। এতে 56 এপিয়াৰ্ড আৰু 56 পাছ। তাৰ ভিতৰত 26 ফাৰ্ষ্ট ডিভিজন, 24 ছেকেণ্ড ডিভিজন আৰু 6 থাৰ্ড ডিভিজন। এটা হায়েষ্ট পাৰ্চেণ্টেজ 89%। ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা আৰু ষ্টাফক কি আহ্বান জনাব আপুনি? ইয়াৰ কাৰণে আমি ষ্টাফক যথেষ্ট ধন্যবাদ দিছোঁ, কাৰণ আমাৰ ৰখৰাজ জ্ঞানপীঠ একাডেমীৰ টিচিং ষ্টাফে আৰু নন টিচিং ষ্টাফে যথেষ্ট পৰিশ্ৰম কৰিছে। 1 নম্বৰত। 2 নম্বৰত টিচাৰসকলে এইটো অভিভাৱকৰ ঘৰত গৈছে, ছাত্ৰৰ খবৰ লৈছে, যাৰ ফলত আমাৰ ৰিজাল্ট এইবছৰ আটাইতকৈ ভাল হ'ল। এইবাৰ মই 89% পাইছোঁ। ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছা? মই প্ৰফেচাৰ হ'ব খোজোঁ। তোমাৰ মা বাবা তোমাৰ নামত বহুত পৰিশ্ৰম কৰিছে, শিক্ষক শিক্ষয়িত্ৰী, ইহঁতক কি ক'বা তুমি? হয়, তেওঁলোকে বহুত পৰিশ্ৰম কৰিছে, যাৰ কাৰণে মই আজি তেওঁলোকৰ আশীৰ্বাদৰ কাৰণে ইমান পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছোঁ। আৰু স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত সহায় কৰিছিলে। তেওঁলোকে পঢ়াত প্ৰতিটো টপিক ভালকৈ বুজাই দিছিলে আৰু প্ৰতিদিন ক্লাছ কৰাইছিলে, যাৰ কাৰণে মই আজি এই পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছোঁ। ক'বলৈ গ'লে ৰখাৰাজ জ্ঞানপীঠ একাডেমীৰ পৰিয়ালে আজি আমি একে নথৈ আনন্দিত, কাৰণ 2018 চনত আমি একাডেমীখন ইষ্টাব্লিছ কৰাৰ পিছত আমি এই সৰু এটা পিছপৰা অঞ্চলৰ গ্ৰামাঞ্চলৰ জনসাধাৰণবিলাকৰ লগতে আমি অভিভাৱকসকলক আহ্বান কৰিছোঁ। আমি জনাইছোঁ যে আমাৰ এই পিছপৰা অঞ্চলখিনিত আমি লোৱাৰ অসমৰ ভিতৰত আমি এটা সুউজ্জ্বল এটা একাডেমী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমি হাতত লৈ পিনে আমাৰ একাডেমীখন আমি ষ্টাৰ্ট কৰিছিলোঁ। সেই আশাৰে গঢ়ি তোলাৰ পিছত দিনে দিনে আমাৰ যিখিনি ৰেজাল্ট অগ্ৰগতি হৈ গৈ আছে, এইখিনিৰ কাৰণে আমাৰ খুব নথিজনক, কাৰণ যোৱা বছৰ যিখিনি আমাৰ ৰেজাল্ট হ'ল টোটেল আমাৰ 88% আছিল। কিন্তু আমি গাৰ্জেনসকলক আমি এটা আশ্বাস দিছিলোঁ কি যে নহয়, আমাৰ দিনে আমাৰ ৰেজাল্টখিনি অগ্ৰগতি লাভ কৰিব। আৰু সঁচাকৈ এইবছৰ আমাৰ যিখিনি 2023-24 যিটো হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত যিটো ফলাফল হ'ল, এই ফলাফলত আমি টোটেল আমাৰ 56 ষ্টুডেণ্ট এপিয়াৰ হৈছিল। তাৰে ভিতৰত 24 ষ্টুডেণ্ট আমাৰ প্ৰথম বিভাগত মানে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। দ্বিতীয় বিভাগত আছিল আমাৰ 26 আৰু তৃতীয় বিভাগত 6জন ছাত্ৰ পাছ কৰিবলৈ সক্ষম হৈছে, 100% পাছ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত আমাৰ বিশেষকৈ 89% পাই হিমানী ৰয় নামৰ ছাত্ৰী এজনে তেখেতে আমাৰ একাডেমীৰ সুনামখিনি গঢ়ি আনিছে। লগতে আমাৰ বাকী যিসকল ষ্টুডেণ্ট আছে, ডিষ্টিংশ্যন পাইছে আমাৰ এজন, ষ্টাৰ মাৰ্ক পাইছে আমাৰ টোটালে 3জন। তো টোটালে 24জন ষ্টুডেণ্টে প্ৰথম বিভাগত পাই আমাৰ একাডেমীখনৰ গৌৰৱখিনি কৰি আনিছে। আৰু লগতে মই এই অঞ্চলৰ অভিভাৱকসকলক মই আহ্বান কৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক আমাৰ ৰখৰাজ জ্ঞানপীঠ একাডেমীৰ পৰিয়ালৰ ওচৰত যদি আপোনালোকে গতাই দিয়ে, নিশ্চিতভাৱে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আমাৰ এই একাডেমীৰ পৰা এখন ভাল ৰেজাল্ট কৰি দিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু জনসাধাৰণ বা আমাৰ অভিভাৱকসকলেও আমাৰ ৰখৰাজ জ্ঞানপীঠ একাডেমীৰ অভিভাৱকসকলে আমাৰ টিচাৰসকলক, শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত যি এটা আস্থা ৰাখিছে, সেই আস্থাৰ ওপৰত আমি তেওঁলোকক বিশ্বাস দি পিনি আৰু আস্থাৰ ওপৰত ভৰসা কৰি পিনি আমি ছাত্ৰ ছাত্ৰীসকলক এটা কোৱালিটি এণ্ড মৰেল যিটো টিচিং দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আশা কৰিছোঁ দিনে দিনে আমাৰ ৰখৰাজ জ্ঞানপীঠ একাডেমী ভৱিষ্যতত আমি এদিনাখনে হ'লেও, যদিওবা বৰ্তমান হয়তো আমাৰ পজিশ্যনখিনি উঠাই দিছে, তথাপি আমি ৰেকৰ্ডখিনি আমি লোৱাৰ আছামত আমি ধৰিবৰ কাৰণে ট্ৰাই কৰিম। আৰু আমি আশা কৰিম যে আমাৰ যিটো মিছন, আমাৰ যিটো লক্ষ্য, আমাৰ যিটো একাডেমীৰ যিটো আমাৰ মানে ভৱিষ্যতৰ যিটো আমাৰ লক্ষ্য আমি হাতত লৈছোঁ, এই ভৱিষ্যত আমি গঢ়ি তুলিবৰ কাৰণে আমাৰ লক্ষ্যত আমি উপনীত হ'মেই। এই উপনীত হোৱাৰ কাৰণে আমাৰ টিচাৰসকলক আমি আহ্বান কৰিম যাতে আমাৰ লক্ষ্যখিনি উপনীত হোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক আমি আহ্বান জনাম যাতে তেখেতসকলে আমাৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি অকণমান সঁহাৰি জনাই পিনি আমাৰ একাডেমীৰ প্ৰতি এদিন বা 2 দিন পিছে যদি ভিজিট কৰে, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলক আমি যিটো কোৱালিটি এডুকেশ্যন, তেওঁলোকৰ যিটো দৈনন্দিন যিটো অগ্ৰগতি, সেই অগ্ৰগতি ল'বলৈ আমি সক্ষম হ'ম। আশা কৰিছোঁ অনাগত দিনত আমাৰ একাডেমীৰ আমাৰ লক্ষ্যত আমি উপনীত হ'বলৈ আমি সক্ষম হ'ম।